আৰু ইয়াত জোৰোণ পিন্ধাইছে। নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্মাইল উইথ চুমি আনন্দ ব্লগলৈ মই চুমি আপোনালোকক বহুত বেছি স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ জোৰোণ বহুত বেছি ভাগৰ ধৰিছে, মানে তাড়াতাড়ি কৰোঁতে চব কাম মানে ভাগৰ ধৰি গ'ল। আৰু এতিয়া মই ডাইৰেক্ট আপোনালোকক গাড়ীত যাই থাকোঁতে লগ পাইছোঁ। আৰু আমি বাছত তেনেদৰে গৈ আছোঁ আৰু ফূৰ্তি কৰি সকলোৱে মিলিজুলি গৈ আছোঁ। আৰু ওচৰতে ৰামদিয়াতে যিহেতু কইনাৰ ঘৰ, আৰু থিয় দি ফূৰ্তি কৰিব ভাল লাগে। কিন্তু আৰু বিয়ানামখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা দেই। এতিয়া আমি আহি পালোঁ আৰু এটা জোৰোণ পিন্ধাব ষ্টাৰ্ট কৰিছে। এয়া ভাগিনীয়েকে জোৰোণ পিন্ধাইছে আমাৰ সুস্মিতা বায়ে। আৰু জোৰোণ পিন্ধোৱা ভিডিঅ' কৰোঁতে মোৰ ভাগৰ ধৰি গ'ল, সেইকাৰণে মই বহিলোঁ। মোৰ গাঁৱত বহিছে এইফালে ভণ্টি আৰু সেইফালে মানে চয়নিকা, ভণ্টিয়ে হয় টাইমতকৈ সৰু। আৰু এতিয়া জোৰোণ পিন্ধোৱা হোৱাই নাই। আৰু আমাক চাহ খাব মাতিছিলে, আমি চাহ খাব আহিলে এয়া ভণ্টিহঁত মোৰ গাঁৱত বহিছে। আমাক জলপানো দি দিলে একেলগে। ফটো দি আছে মোবাইলটো যদি এয়াৰপৰ্ট প্ৰয়োজন কেনেকুৱা হ'ব। আৰু এতিয়া আমি কইনা চাব আহিছোঁ। এতিয়া আমাক ভাত খাব মাতিছিলে, আমি ভাত খাব আহিলোঁ এতিয়া। আৰু এয়া মা মোৰ গাঁৱতে বহিছে। সেয়া মীনাক্ষী, লুকু আৰু মুনু। মই ভণ্টিক মুনু বুলি মাতি দেই মৰমতে। এতিয়া জোৰোণ শেষ হ'ল, আমি ঘৰত যাব আহিছোঁ। আৰু এতিয়া আহি মানে কাপোৰবোৰ সলাই এয়া কাপোৰখিনি জাপি থৈছোঁ। একেবাৰে মানে বহুত দাম। আৰু আজিৰ এই ভ্লগটো আপোনালোকে যেতিয়া পাব, তাৰপিছত মই বিয়াৰ ভ্লগটো বনাম। বিয়াৰ ভ্লগটো চাব দেই। কাপোৰ চাপোৰ জাপা হোৱাৰ পিছত আমি ভাবিলোঁ এবাৰ বিয়া ঘৰৰ পৰা খবৰ লওঁ। যিহেতু মানে বিয়া এখন হ'লে বিয়াৰ দিনা বহুত কাম থাকে, ডেক'ৰেশ্যন কৰা, পেণ্ডেলখিনি গাঁঠা হৈছিলে, কিন্তু ডেক'ৰেশ্যন কৰি আছিলে আৰু বহুত কিবা কিবি কাম। সেইকাৰণে আমি গ'লোঁ এবাৰ খবৰ ল'বলৈ। এয়া মানে পিছদিনা যিখিনি আইটেম কৰিব তাৰে মানে বস্তুখিনি চব্জি কাটি আছিল আৰু সেইবিলাক যোগাৰ কৰিলে। আৰু আমাক ভাত খাব বহুত জোগাৰিলে, সেইকাৰণে আমি ভাত খাবলৈ ধৰিলোঁ। আৰু এয়া অলপ মানে পৰিৱেশটো দেখাই দিছোঁ। আৰু বিয়া বুলি ক'লে আজিকালি মানে চাউণ্ড বক্সকেইটা নহ'লে ভাল নালাগে নহয়। যেতিয়া আনিলে গান দিয়াৰ পিছত দেখিছেনে, ইয়াত ডেন্স আৰম্ভ হৈ গ'ল। মাও নাচিব ধৰিছে আমাৰ। গলত যে গামোচাটো থকা দেখিছে, সেইজন দাদা দেই।
আৰু এতিয়া বহুত বেছি মানে ভাগৰ ধৰিছে, নাচি আহিলোঁ নহয়। নাচা মানে জোৰ কৰিলে নাচিও ভাল লাগে। কেইটামান গান এনেকুৱা থাকে শুনিলে মানে নানাচাকৈ থাকিবই নোৱাৰি। আৰু আহি মই এতিয়া আকৌ এটা চুৱেটাৰ পিন্ধিছোঁ, কাৰণ ৰাস্তাত আহি থাকোঁতে বহুত বেছি ঠাণ্ডা পাইছোঁ। এইকেইদিন অলপ ঠাণ্ডাটো বাঢ়িছে। এক্সাইটেড হৈ আছোঁ আৰু অহাকালি বিয়াখনৰ কাৰণে। আৰু অহাকালি লং ফ্ৰক এটাও মই বনাম বুলি ভাবিছোঁ। লগতে মোৰ পৰীক্ষাও আহি আছে, আৰু ভ্লগকেইটা পোৱাত হয়তো আপোনালোকৰ অলপ দেৰি হ'ব পাৰে, তাৰ কাৰণে আগতীয়াকৈ চৰি কৰি থৈ দিছোঁ। যিহেতু পৰীক্ষাৰ মাজত মানে পঢ়া কাম এডিট কৰি থাকিব নোৱাৰে। আজিৰ এই ভ্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ। আজিৰ কাৰণে বাই, নেক্সট আকৌ বিয়াৰ ভ্লগত লগ পাম।